আপোনাৰ ৰেচন কাৰ্ডটো আপুনি কেনেকৈ চেক কৰিব, আপোনাৰ ৰেচন কাৰ্ডটো এপিএল হয় নে বিপিএল হয়, নাইবা ৰেচন কাৰ্ডত কেইজন মানুহ ইনক্লুড আছে, আপুনি এই সকলোবোৰ চেক কৰিব পাৰিব। এইবোৰ চেক কৰাৰ কাৰণে আপোনাক প্ৰথমতে এটা ব্ৰাউজাৰত যাব লাগিব। মই ক্ৰম ব্ৰাউজাৰত আহিছোঁ। ইয়াতে সাৰ্চ কৰিম ৰেচন কাৰ্ড আসাম বুলি। মই ভিডিঅ' ডিছক্ৰিপশ্যনত লিংকটো দি দিম। আপোনাৰ ওচৰত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। মোৰ ওচৰত যেনেকুৱা আহিছে এনেকুৱা আহিব। তাৰপিছত আপুনি এই 2 নম্বৰটোত সিলেক্ট কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনাৰ ওচৰত এনেকুৱা আন এটা ইণ্টাৰফেচ আহিব। তাৰপিছত আসাম লিখাই থাকিব। যেহেতু মই আসাম পাইছোঁ, ৰেচন কাৰ্ড আসাম পাইছোঁ। তাৰপিছত ডিষ্ট্ৰিক্টটো আপোনাক সিলেক্ট কৰি ল'ব লাগিব। মোৰ ডিষ্ট্ৰিক্ট যেহেতু ধুবুৰী হয়, মই ধুবুৰী সিলেক্ট কৰিম। আপোনাৰ যেটো হয় আপুনি সিলেক্ট কৰি ল'ব। এনেকুৱা আহি যাব। তাৰপিছত আপুনি সিলেক্ট এপিএছ তাতে ক্লিক কৰিব। আপুনি ক্লিক কৰাৰ পিছত আপোনাৰ ডিষ্ট্ৰিক্টৰ সকলোবোৰ ডিলাৰৰ নাম আহি যাব। আপোনাৰ যেটো ডিলাৰ হয় আপুনি তাতে ক্লিক কৰিব। আমাৰ ডিলাৰৰ নাম আমি সিলেক্ট কৰিম, ৰাইজউদ্দিন শেখ। ইয়াতে সিলেক্ট কৰিম। কৰাৰ পিছত ইয়াতে ক্লিক কৰি দিম ভিউ ৰিপৰ্ট। ইয়াতে ক্লিক কৰাৰ পিছত আপোনাৰ ওচৰত এনেকুৱা আহি যাব। এই সকলোবোৰেই নাম হয়, আপুনি দেখিব পাৰিছে। প্ৰথমটো সিৰিয়াল নম্বৰ হয়, তাৰপিছত নাম, তাৰপিছত ৰেচন কাৰ্ডৰ নম্বৰটো হয়, তাৰপিছত আৰচি নম্বৰ, জেণ্ডাৰটো ফিমেলে, সকলোবিলাক ফিমেল থাকিব, আৰু নাম্বাৰ অফ মেম্বাৰ্ছ, কেইজন মানুহ আছে সকলোবোৰ ইয়াতে আছে। কাৰ্ড টাইপ এপিএল নে বিপিএল এই সকলোবোৰ থাকিব। তাৰপিছত ভিলেজ নেম থাকিব। ৰিমাৰ্কছত একো নাই, থাকিব পাৰে আপোনাৰ। ইয়াতে যদি আপোনাৰ নাম আপুনি সাৰ্চ কৰিব, ইয়াতে যদি আপোনাৰ নামটো নাথাকে তেনেহ'লে আপুনি ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এনেকুৱা পেজ আহি যাব, আন এটা পেজ আহি যাব। এনেকৈ আপুনি চাব পাৰে। বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে এটা লাইক কৰিব আৰু বন্ধুসকলৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো জনাৰ সুবিধা কৰি দিব, আৰু লগতে ছাবস্ক্ৰাইব কৰি মোক সহায় কৰিব।